নমস্কাৰ শ্ৰদ্ধেয় দৰ্শক স্বাগতম জনাইছোঁ সকলোকে আপোনালোকে চাই আছে আছামিজ মেথড আৰু মই লৈ আহিছোঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি আজিৰ দিনটোত আপুনি বিনা বাধাই ভালকৈ বিশ্ৰাম কৰিব পাৰিব আপোনাৰ আজিৰ দিনটোত আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেল দি মালিচ কৰক আজিৰ দিনটোত আপোনাৰ আৰ্থিক দিশত সুধৰণি অহাৰ লগতে আজিৰ দিনটোত আপোনাৰ নিজৰ খৰচ বহুত বেছি হৈ পৰিব যাৰ কাৰণে আপুনি আজিৰ দিনটোত খৰচ ভালকৈ চাই চিতি কৰক আজি যদি মেষ ৰাশিৰ লোকসকল যিকোনো সামাজিক কামত যায় তেতিয়াহ'লে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰে মেষ ৰাশিৰ লোকসকলক আজি দুগুণে উৎসাহিত কৰিব আজি আপুনি যি কামেই নকৰক কিয় আপুনি কৰা পৰিশ্ৰমতকৈ আজি আপুনি দুগুণে সফল হ'ব বৃষ ৰাশি আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভালে থাকিব আজি আপোনাৰ ধন আজি আপোনাৰ অৰ্থ আজি আপোনাৰ টকা পইচা ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপুনি মানসিকভাৱে শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আজিৰ দিনটোত আপুনি বা আজিৰ দিনটোত বৃষ ৰাশিৰ লোকসকল এনেকুৱা বন্ধুৰ লগত ফুৰিবলৈ যাওক যিজন বন্ধুৱে আপোনাৰ সমস্যা আৰু আপোনাৰ প্ৰয়োজনসমূহ বুজি পাব পাৰে আপোনাৰ প্ৰিয়জনৰ লগত যদি আজি আপুনি ফুৰিব যায় তেনেহ'লে আপুনি আজি জীৱনটো উদযাপন কৰিব পাৰিব বৃষ ৰাশিৰ লোকসকলে আজিৰ দিনত মানুহক বেছি লগ কৰাকৈ অকলে সময় অতিবাহিত কৰি ভাল পাব আৰু যিসকল বৃষ ৰাশিৰ লোক মহিলা হয় তেওঁলোকে আজি ঘৰ চাফা কৰি সময় অতিবাহিত কৰিব পাৰিব আৰু আজিৰ দিনটোত আপোনাৰ আৰু জীৱন সংগীৰ মাজত কথা কোৱাৰ বাবে আটাইতকৈ ভাল দিন মিথুন ৰাশিৰ লোকসকলে আজিৰ দিনটোত তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ৰাতিৰ সময়ছোৱাত মিথুন ৰাশিৰ লোকসকলে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আপুনি যদি কাৰোবাক আপোনাৰ ধন ধাৰলৈ দি থৈছে তেনেহ'লে সেই ধন আপুনি ঘূৰাই পাব পাৰে আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত আজিৰ দিনটোত আপুনি নিয়ন্ত্ৰণ ৰাখক আৰু যদি আপুনি সিহঁতৰ কথা শুনিও নুশুনাৰ ভাও স্বভাৱ ধৰে অৰ্থাৎ আওকণীয়া ধৰি থাকে তেতিয়াহ'লে যাৰ ফলত আপোনাৰ আজিৰ দিনটোত বাদ বিবাদ হ'ব পাৰে আৰু আপুনি আলোচনা সমালোচনাৰো সন্মুখীন হ'ব পাৰে কিন্তু আপুনি আজিৰ দিনটোত কোনো দুখ কৰাৰ বা কোনো চিন্তা কৰাৰ আৱশ্যক নাই কাৰণ আজিৰ দিনটোত আপোনাৰ মনত জমা হোৱা সকলো দুখ বৰফৰ দৰে গলি যাব আপোনাৰ যদি কোনোবা সহযোগী আছে তেনেহ'লে সেই সহযোগীৰ লগত আপুনি ব্যৱসায়িক পৰিকল্পনা যদি কৰিছে তেনেহ'লে সেই ব্যৱসায়িক পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰাত আজিৰ দিনটোত আপুনি সমস্যাৰ সন্মুখীন হ'ব আজিৰ দিনটোত মিথুন ৰাশিৰ লোকসকলে খালী সময়ৰ সৎব্যৱহাৰ কৰক আৰু সেইবোৰ কাম পূৰণ কৰিবলৈ চেষ্টা কৰক যিবোৰ কাম আজিৰ দিনলৈকে আপুনি পূৰণ কৰিব পৰা নাই কৰ্কট ৰাশি শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে অত্যন্তই উপযোগী যদিও আজিৰ দিনটোত আপোনাৰ আৰ্থিক অৱস্থা ভালেই থাকিব তথাপিও আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব কল্পনাৰ পাছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে আপুনি বাস্তৱবাদী তথা যথাৰ্থবাদী হওক কিছু সময় আপুনি নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক আৰু এই বন্ধুৰ লগত অতিবাহিত কৰা সময়খিনি আপোনাৰ মনৰ বহুত মানসিক অশান্তি নোহোৱা কৰিব পাৰিব আজি দিনটো আপুনি গোটেই দিনটো ৰোমাঞ্চিত হৈ থাকিব কাৰণ আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰিয়জনক লগ পোৱাৰ সম্ভাৱনা আছে পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে কোনো খবৰ নিদিয়াকৈ আজিৰ দিনটোত আপোনাৰ ঘৰলৈ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু আপোনাৰ বহু মূল্যৱান সময় আলহীক আপ্যায়ন কৰোঁতে আজিৰ দিনটোত গুচি যোৱাৰ সম্ভাৱনা আছে সিংহ ৰাশি শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব লাগিব আপোনাৰ মনত যদিও সোনকালে পইচা আয় কৰাৰ ইচ্ছা জাগে তথাপিও আপুনি সেই পইচা আয় কৰিবলৈ সমানে কষ্ট কৰিব লাগিব আপুনি ঘৰুৱা যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ভালকৈ বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে আপোনাৰ যদি অনুভৱ হয় যে আপোনাৰ ভালপোৱাই আপোনাৰ মনৰ কথা বুজি পাবলৈ চেষ্টা কৰা নাই তেন্তে আজিৰ দিনটো আপুনি তেখেতৰ লগত কটাব পাৰে আৰু আপোনাৰ সকলো কথা তেখেতক খুলি ক'ব পাৰে আপুনি যদি অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ কথা ভাবিছে আজিৰ দিনটোত তেনে কৰাৰ পৰা বিৰত থাকক
কাৰণ অংশীদাৰীসকল আপোনাৰ বেয়াভাৱে লাভ উঠাব পাৰে। আজিৰ দিনটোত আপুনি অধিক সময় ঘৰতে শুই কটোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া সময়ত অৰ্থাৎ ৰাতি হোৱাৰ আগত আপুনি অনুভৱ কৰিব পাৰে যে আপুনি নিজৰ বহু মূল্যৱান সময় আজিৰ দিনটোত এনেই বৰবাদ কৰিলে। কন্যা ৰাশি, আজি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰখাত সম্পূৰ্ণৰূপে সহায় কৰিব। মা দেউতা অথবা আপোনাৰ শাহুৰ শহুৰৰ ওপৰত আপোনাৰ আজি পইচাৰ খৰচ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনালোকৰ মাজৰ সম্বন্ধ অধিক কটকটীয়া হ'ব। কন্যা ৰাশিৰ লোকসকলৰ কোনোবা ভণ্টিৰ বিয়াৰ খবৰে আপোনাৰ বাবে আজিৰ দিনটোত সুখৰ বতৰা লৈ অহাৰ সম্ভাৱনা আছে। আপুনি আজিৰ দিনটোত আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমানৰ সম্পূৰ্ণ আনন্দ লওক আৰু যি কাম আপুনি কৰি আছে সেই কাম পূৰ্ণোদ্যমে কৰি যাবলৈ চেষ্টা কৰক। কন্যা ৰাশিৰ লোকসকলক আজি কোনোবাই আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। আপুনি আজি যিয়ে কাম কৰক এক প্ৰভাৱশালী স্থিতিত বিৰাজ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তুলা ৰাশি, আজি আপোনাৰ দিনটো বহুত ভালকৈ যোৱাৰ সম্ভাৱনা থকাৰ লগে লগে আপুনি যদি বহুদিনীয়া বেমাৰত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনটোত আপুনি অলপ শান্তি লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰিছে আৰ্থিক দিশটো ভাল কৰাত, তেন্তে আজিৰ দিনটোত আপুনি সেয়া প্ৰমাণ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক তথা ঘৰুৱা অশান্তিৰ কাৰণে আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ হ'ব, যাৰ কাৰণে আপোনাৰ কাম কৰাত বাধা আহিব পাৰে। বেয়া সময়ে আপোনাৰ জীৱনৰ অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাবলৈ নিদি জীৱনৰ আপোনাৰ এই অসফলতাখিনি এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব। আজিৰ দিনটোত ভাগ্যই আপোনাৰ নিশ্চয় লগ দিব, কাৰণ আজি আপোনাৰেই দিন। ব্যৱসায়ীসকলৰ বাবে যিসকল তুলা ৰাশিৰ ব্যৱসায়ী তেওঁলোকৰ বাবে আজি ভাল দিন। আজি আপুনি কোনোবা সহকৰ্মীৰ লগত আপুনি সময় কটাব পাৰে আৰু আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। বৃশ্চিক ৰাশি, আপোনাৰ কামত মনোযোগ বঢ়োৱাৰ বাবে আজি আপোনাৰ দিনটোত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ যিকোনো কাম কৰাত আপোনাৰ আজি মন নবহিব পাৰে। দিনৰ শেষত আপোনাৰ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যদি জীৱন সংগী আছে তেনেহ'লে সেই জীৱন সংগীৰ লগত আপোনাৰ বুজাবুজি যদি আপুনি অধিক কৰে তেনেহ'লে আপোনাৰ জীৱনলৈ সুখ আৰু সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৃশ্চিক ৰাশিৰ যিসকল লোকে নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে তেওঁলোকৰ বাবে আজিৰ এই সময়খিনি লেখত ল'বলগীয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মন মগজু আজি কাম কাজত ব্যস্ত থাকিব, যাৰ কাৰণে আপুনি পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব নোৱাৰিব। যিবোৰ বস্তু আপোনাৰ আৱশ্যক নহয় সেই বস্তুৰ পৰা আপুনি আজিৰ দিনটোত আঁতৰি থাকক। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰাৰ সম্ভাৱনা আছে। ধনুৰাশিৰ যিসকল লোক হাস্যমধুৰ স্বভাৱৰ তেওঁলোকৰ এই হাস্যমধুৰ স্বভাৱৰ কাৰণে যিকোনো লোকক আজি আকৰ্ষিত কৰিব পৰাৰ সম্ভাৱনা আছে। আপুনি চিন্তা নকৰাকৈ গাঁঠিৰ ধন বেলেগক কোনো কাৰণতে নিদিব, নহ'লে অনাগত দিনত আহিবলগীয়া সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাক সুখী ৰাখিবলৈ আপোনাৰ মা দেউতা আৰু বন্ধুৱে পূৰ্ণ চেষ্টা কৰিব। সন্ধিয়াৰ সময়খিনি আজিৰ দিনটোত আপুনি ভালকৈ অতিবাহিত কৰিবলৈ চেষ্টা কৰক। আপুনি নিজৰ পৰিকল্পনাসমূহ যদি বেলেগৰ আগত প্ৰকাশ কৰে তেন্তে আপুনি সফল হোৱাত হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'বও পাৰে। অৱসৰৰ সময়ত আজিৰ দিনটোত আপুনি খেলা ধূলা কৰক, কিন্তু খেলা ধূলা কৰোঁতে আজিৰ দিনটোত ধনুৰাশি লোকসকলৰ যিকোনো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে ভালকৈ সাৱধানে খেলা ধূলা কৰিব। মকৰ ৰাশি, যিসকল মকৰ ৰাশিৰ আধ্যাত্মিক ব্যক্তি সম্পন্ন তেওঁলোকৰ জীৱনলৈ আজিৰ দিনটোত বহুত শান্তি আহিব পাৰে। আপোনাৰ ভাইটি বা ভণ্টিৰ সহযোগত মকৰ ৰাশিৰ যিকোনো লোকৰ যদি ভাইটি ভণ্টিৰ সহযোগত আজিৰ দিনটোত ধন লাভৰ যোগ আছে। আপোনাক আজি ওচৰ চুবুৰীয়া আৰু ঘৰৰ আপোনাৰ আপোন আপোনাক যিকোনো কামতে প্ৰশংসা কৰাৰ সম্ভাৱনা আছে। আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হ'ব আৰু ইচ্ছা অনুসৰি আপুনি লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। যদি আপুনি বিবাহিত আপোনাৰ সন্তান আছে তেন্তে আজি আপুনি
সিহঁতক পৰ্যাপ্ত পৰিমাণে সময় নিদিয়াৰ বাবে ঘৰত কাজিয়াৰ সূত্ৰপাত হ'বও পাৰে, যাৰ বাবে আপুনি আজি আপোনাৰ ঘৰখন আৰু আপোনাৰ সন্তানক সময় দিবলৈ যত্নপৰোনাস্তি চেষ্টা কৰক। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰি আগবাঢ়ক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত আজিৰ দিনটোত সহায় কৰিব পাৰে অথবা নতুন বাট মুকলি কৰিব পাৰে। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ সেই অৱস্থা অতি সোনকালে ভাললৈ আহিব। আপোনাৰ জীৱনসংগীয়ে আপোনাক সহায় সহযোগ আগবঢ়াব আৰু যিখিনি আপোনাৰ কাৰণে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আজি আপুনি অনুভৱ কৰাৰ সম্ভাৱনা আছে যে প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। অৰ্থাৎ যদি কুম্ভ ৰাশিৰ লোকসকলৰ কোনোবা প্ৰিয়জন আছে, তেতিয়া সেই প্ৰিয়জনে আপোনাক বহুত বেছি ভাল পায় বুলি আজিৰ দিনটোত আপুনি অনুভৱ কৰাৰ সম্ভাৱনা আছে। ঘৰৰ সৰু সদস্যৰ লগত সময় অতিবাহিত কৰিবলৈ আপুনি শিকক আৰু আপুনি ঘৰত যিমান পাৰে সময় দিবলৈ শিকক। আপোনাৰ নিজৰ জীৱন সংগীৰ লগত আপোনাৰ সময়ৰ অভাৱৰ কাৰণে এক হতাশপূৰ্ণ সম্পৰ্ক থাকিব পাৰে আৰু যিমান দূৰ সম্ভৱ সেইসমূহৰ পৰা আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰক। মীন ৰাশি। ক্ষণিক আৱেগত ভাহি কোনো নিৰ্ণয় নল'ব। অৰ্থাৎ আপুনি খঙত, দুখত বা আৱেগত উতিবাহি যিকোনো সিদ্ধান্ত নল'ব আৰু আপোনাৰ সিদ্ধান্তই আপোনাৰ লগতে আপোনাৰ সন্তানৰো হানি কৰিব পাৰে। ৰাতিৰ সময়ছোৱাত মীন ৰাশি লোকসকলৰ আজিৰ দিনটোত অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আপুনি যদি কাৰোবাক ধন দি থৈছে সেই ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তোলাৰ পূৰ্ণ সম্ভাৱনা আছে। জীৱনৰ হৈ থকা অশান্তিৰ মাজত আপুনি আজি নিজৰ বাবে পৰ্যাপ্ত সময় পোৱাৰ লগতে আপুনি নিজৰ পচন্দ কাম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি আপোনাৰ জীৱন লগৰীৰ সৈতে মিলি বৈবাহিক জীৱন আজিৰ দিনটোত অধিক শুৱনি আৰু সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰক। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছিল আছামিজ মেথড আৰু মই লৈ আহিছিলোঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল। পুনৰ আহিম অহাকাইলৈ ৰাশিফল লৈ। আজিলৈ মাগিছোঁ বিদায়। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।